বিছনাখন পাৰি হৈ গ'ল। জয় মুখ ধুই আহিলে। না কি না হাই কৰি দিয়া দে কিন্তু দিয়া ৰুমটো সাৰি কৰি আহিলোঁ। এতিয়া আকৌ ভিতৰত সাৰিবলৈ আহিছোঁ আৰু এয়া ছোৱালীলৈ জলপান বনালোঁ। এতিয়া দোকানত দি থৈ আহোঁ, কাৰণ ৰাতিপুৱা টাইমটো তাইক দোকানতে দিওঁ খাবলৈ। মই কাম বন কৰি থাকিব লাগে যে, সেইকাৰণে ইয়াত আছে চাউলৰ গুড়ি, মচুৰ দালি গুড়ি, মগু দালি গুড়ি, তাৰপিছত আকৌ ইয়াত কাজু আছে। তেনেকৈ তাই ৰাতিপুৱা টাইমটো খায় আৰু তাইক দি থৈ আহোঁগৈ দোকানতে। দোকানত দিবলৈ গৈ আছোঁ। মা মা জলপানটো লৈ যাওক। গ'ল। এতিয়া পকা মুচিবলৈ লৈছোঁ। মুচোঁ আৰু পকাটো থৈ লওঁ। নমস্কাৰ সকলোকে। গীতাৱলী ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে ভালেই আছে আৰু মোৰো ভালেই। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজিনো মই দিনটোত কি কৰোঁ তাকে আপোনালোকক দেখুৱাইছোঁ। অথনি মই আৰম্ভণিয়ে কৰিব পৰা নাই, এতিয়াহে আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টোলৈ। ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব। কি দেখুৱাব পাৰোঁ দেখুৱাই থাকিম, দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব শেষলৈকে। এতিয়া ধূপ ধূনা জ্বলাই কৰি আহিলোঁ। ভাত খাম আৰু এতিয়া চাই থাকক তেতিয়াহ'লে আপোনালোকে। লগত পনীৰ, পালেং, তাৰপিছত এয়া পেটু ভাজি, মাছৰ চাটনি আৰু কালি মাছৰ জোল আছিলে, তেনেকৈ খাওঁ টিভি চাই। এতিয়া খাই ল'ম আৰু ভাতটো।
খাই কৰি ছোৱালীক আনিলোকে দোকানৰ পৰা গা পা ধুৱাই কৰি তাইক খোৱালোঁ, ময়ো শুলোঁ অলপমান দেৰি। শুই উঠি এতিয়া চাহ বনাই আছোঁ খাবলৈ। তাকে বোলো ভিডিঅ'টো কৰাই হোৱা নাই বোলো কৰোঁ, নহ'লে আকৌ থাকিয়ে যাব কৰিবলৈ। এতিয়া চাহ বনাই আছোঁ, লাল চাহ বনাই আছোঁ। আকৌ চাহৰ লগত খাবলৈ বৰা চাউলৰ সিজোৱা জলপান, এয়া মাৰ কাৰণে এয়া মোৰ কাৰণে। দোকানতে খামগৈ গৈ পিনি মাৰ লগত একেলগতে। চেনি দি থৈছোঁ, ইয়াৰ ওপৰত গাখীৰ দি দিম আৰু এতিয়া চাহ হৈছে আৰু চাহটো হৈ গ'ল। মই অলপমান বেছিকৈ খাওঁ মানে চাহ, সেইকাৰণে ডাঙৰ কাপটোত লৈছোঁ। মাহঁতে ইমান চাহ নাখায়, মোৰ মানে একদম এক কাপ কৰি খালেহে ভাল লাগে চাহ, সেইকাৰণে মই বেছিকৈ লৈছোঁ। খালি আকৌ গাখীৰো ঢালি দিওঁ, গৰম কৰি থোৱা গাখীৰ। চুঙাত দি পুৰি মানে বৰা চাউলটো চুঙাত দি বেছি ভাল লাগে বাৰু। আজি মই কুকাৰতে এনে সিজালোঁ, চুঙাত দি নাইবা এনেকৈ ভাপত সিজাই পিনি। এয়া হৈ গ'ল। এতিয়া ধুনীয়াকৈ লৈ যাম দোকানলৈ। লৈ যাওঁ এতিয়া, ভিডিঅ' কৰিবহে নোৱাৰিম, দুখন হাতত দুফালে নিব লাগিব। সেইকাৰণে ইয়াতে দেখুৱাই দিছোঁ আৰু খাম আৰু এতিয়া ধুনীয়াকৈ। হৈ গ'ল দেখিছে ৰাইজ। এতিয়া মই দোকানলৈ গৈ আছোঁ অলপমান ওলাই। সাজৰ কাৰণে বনাই আছোঁ মই দালি, এয়া ভাত হৈ গ'ল, এয়া মাংস, ব্ৰইলাৰ মাংসত মছলা পিঁয়াজ চিয়াজ দি পূৰা মিহলি কৰি থৈ পিনি ঢাকি থৈ দিছোঁ। এয়া বনাম আৰু এতিয়া। এইফালে আকৌ বায়ে চাহ বনাই আছে। আজি মই বনাম মাংসটো গ্ৰেভিকৈ। এয়া মই এতিয়া ভাজি আছোঁ পিঁয়াজ। এয়া মই মাংসখিনি সকলোবোৰ মিহলি কৰি থৈ দিছিলোঁ। আদা নহৰুহে দিয়া নাই, অকল মছলা চব দিলোঁ। আৰু এয়া তেলো দি দিছোঁ অলপমান, পিঁয়াজো দিছোঁ এটা। এতিয়া বনাম আৰু এয়া মই মাংসখিনি দি দিলোঁ। এতিয়া মাংসখিনি মই ভাজি থাকিম কম গেছ দি। মাংস বনাইও আছোঁ, এফালে খাইও আছোঁ খালি। আৰু মোৰ মাতটো অকণমান ভাঙি ভাঙি আছে দেই, মানে কিয় জানো ডিঙিটো অকণমান মানে প্ৰব্লেম এটা হৈ আছে, সেইকাৰণে মাতটো ভাঙি ভাঙি আছে। এতিয়া বিলাহীখিনি কাটি থোৱা, আগতীয়াকৈ মই ইয়াত একেবাৰে নিমখ আৰু হালধি আগতীয়াকৈ মই সানি থৈছোঁ দেই, এতিয়া কাৰণে দিয়া নাই। মানে জোখত একেবাৰে মানে সানিয়ে থৈছোঁ আৰু। এতিয়া দিম মই আদা নহৰুখিনি। ইয়াতে দি দিম এতিয়া মই আলুখিনি দি অলপমান দেৰি লৰাই কৰি মই ঢাকি থৈ দিম আৰু ঢাকি পিনি লাহে লাহে সিজাই থাকিম। মই আজি ইয়াত পানী নিদিওঁ, কিমাননো জোল খাম আৰু সদায় সদায়। আজি অকণমান বোলো গ্ৰেভিকৈ খাওঁ। এতিয়া মই ঢাকি দিম। মাংস হৈছেগৈ আৰু দেখিছেনে কি ধুনীয়া কালাৰ হৈছে আজি মাংসটোৰ। হৈ গ'ল আমাৰ মাংস। পুৰিলে পাপাই, দেখিছেনে চুকা চাউল কৈ আছিলোঁ একদিন খামগৈ, আজি পাপাই সেইকাৰণে পুৰি দিলে। মই পিছে গাখীৰৰ লগতহে খাম, আজি মাহঁতে মাংসৰ লগত খাব। এইফালে আকৌ মায়েও গাহৰি মাংস বনাই আছে, অলপ দেখুৱামগৈ। এইফালে মায়ে বনাইছে গাহৰি মাংস লাই শাকৰ লগত।
খাই আজৰি হ'লোঁ। ভাত খোৱাটো দেখুৱাবলৈ নহ'ল আৰু আপোনালোকক বেয়া নাপাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, এটা কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ বাই বাই সকলোকে। আকৌ এটা সোনকালে নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম।